শ্ৰদ্ধাৰ জুবিন গাৰ্গদেৱ আমাৰ অসমৰ হিয়াৰ আমঠু। তেখেতক সুঁৱৰি আজিৰে পৰা আমি 4 দিনীয়া কাৰ্যসূচী লৈছোঁ। এই 4 দিন তেখেতৰ আত্মাই সদ্গতি পাওক, তেওঁ আমাৰ মাজত সদায় জীয়াই থাকক আৰু তেখেতক আমি জীয়াই ৰাখিম। আৰু তেখেতৰ যি অকাল মৃত্যু হ'ল, এই মৃত্যুৰ যাতে ন্যায় পায়, ন্যায় আৰু আত্মাৰ সদ্গতিৰ অৰ্থে আমি মাজবাট আঞ্চলিক কৰ্মচাৰী পৰিষদে আজি এৰ পৰা 4 দিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানটি আৰম্ভ কৰিছোঁ। জুবিন গাৰ্গৰ পৰিয়াল তথা পত্নীক দৃষ্টান্তমূলক শাস্তি দাবী কৰিছে। আমিও তেওঁলোকৰ লগত একমত। যিয়ে এই কামটো কৰিছে, তেখেতৰ মৃত্যুৰ হ'বলগীয়া পৰিৱেশত পেলালে, তেখেতক আমাৰ মাজৰ পৰা হেৰাই দিলে, সেই সকলক যাতে দৃষ্টান্তমূলক শাস্তি পায়, তাৰ শাস্তি পালেহে আমাৰ শ্ৰদ্ধাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আত্মাই সদ্গতি পাব বুলি আমি ভাবোঁ। শ্ৰদ্ধাৰ জুবিন গাৰ্গদেৱ আমাৰ অসমৰ হিয়াৰ আমঠু। তেখেতক সুঁৱৰি আজিৰে পৰা আমি 4 দিনীয়া কাৰ্যসূচী লৈছোঁ। এই 4 দিন তেখেতৰ আত্মাই সদ্গতি পাওক, তেওঁ আমাৰ মাজত সদায় জীয়াই থাকক আৰু তেখেতক আমি জীয়াই ৰাখিম। আৰু তেখেতৰ যি অকাল মৃত্যু হ'ল, এই মৃত্যুৰ যাতে ন্যায় পায়, ন্যায় আৰু আত্মাৰ সদ্গতিৰ অৰ্থে আমি মাজবাট আঞ্চলিক কৰ্মচাৰী পৰিষদে আজি এৰ পৰা 4 দিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানটি আৰম্ভ কৰিছোঁ। জুবিন গাৰ্গৰ পৰিয়াল তথা পত্নীক দৃষ্টান্তমূলক শাস্তি দাবী কৰিছে। আমিও তেওঁলোকৰ লগত একমত। যিয়ে এই কামটো কৰিছে, তেখেতৰ মৃত্যুৰ হ'বলগীয়া পৰিৱেশত পেলালে, তেখেতক আমাৰ মাজৰ পৰা হেৰাই দিলে, সেই সকলক যাতে দৃষ্টান্তমূলক শাস্তি পায়, তাৰ শাস্তি পালেহে আমাৰ শ্ৰদ্ধাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আত্মাই সদ্গতি পাব বুলি আমি ভাবোঁ।